হেল্ল' গাইজ, কি খবৰ? আশা কৰোঁ আপোনালোক ভালে আছে। ময়ো ভালে আছোঁ। পোনপ্ৰথমতে আপোনালোক সকলোকে ভোগালী বিহুৰ হিয়া ভৰাৰ ওলগ জনাইছোঁ। লগতে মেজিৰ সেই জুইকুৱাৰ পোহৰৰ দৰে আপোনালোকৰ জীৱনলৈও পোহৰ কঢ়িয়াই আনক তাৰে আশা কৰিলোঁ। আৰু মোৰ চেনেলটোলৈ আপোনালোক সকলোকে স্বাগতম জনাইছোঁ। আজি এফালে গৈ আছোঁ। ক'ত গৈ আছোঁ কওকচোন? আপোনালোকে বাৰু কেনেকৈ জানিব, হয়নে নহয় মই ক'ত গৈ আছোঁ? আজি মই সঁচাকৈ এফালে গৈ আছোঁ। ক'ত গৈ আছোঁ আপোনালোকক সকলো দেখাই থাকিম, এতিয়া নকওঁ, কাৰণ আজি ব্লগটো বহুত ধামাকা হ'ব গৈ আছে। তো আপোনালোকে স্কিপ নকৰাকৈ শেষলৈকে চাব বুলি আশা কৰিলোঁ। লগতে শেষত জনাবলৈ নাপাহৰিব মোৰ ব্লগটো চাই কেনেকুৱা লাগিলে। ফাইনেলি পাইছোঁহি আৰু সোমাই আহিছোঁ গলিটোত। তো চাওঁ কি কৰি আছে মানুহবোৰ, কোনখিনিত আছে বা এতিয়া। অঁ, তাতহে আছে নি? হে? অঁ অঁ, পাই গ'লোঁ লোকেশ্যনত। আহি পাই বহুত ভাল লাগিছে। কমেও কেতিয়া আহিছিলোঁ দেই, বহুত দিনৰ মূৰতে আহিছিলোঁ এদিন। কেতিয়া আহিছিলোঁ পাহৰিলোঁ বাৰু এতিয়া, কিন্তু দিন হ'ল অহা। তো আহি পাই লগ পাইছোঁ সকলোকে, লগ পাই ভাল লাগিছে। তো সুখ দুখৰ অলপ কথা পাতোঁ নে কি কয়। এইফালে বহি আছে, হাই কৈ দিয়া। আৰু এয়া জুই জ্বলি আছে চাওক। সিফালে ভিতৰত বা আছে আৰু আইতা আছে আৰু মাইনাজনীও আছে। এইফালে ভিন্দৌ আছে আৰু আটাই আহি পোৱা নাই এতিয়ালৈকে। তো তাইলৈ ৱেইট কৰি আছোঁ, আহি লওক। তাৰপিছত কি হোৱাৰ পাছত সকলোবোৰ দেখাই থাকিম। ব্লগটো ধামাকা হ'বলৈ গৈ আছে। তো আপোনালোকে স্কিপ নকৰাকৈ শেষলৈকে চাব। এতিয়া অলপ কথা পাতি লওঁ সুখৰ দুখৰ, তাৰপিছত আপোনালোকক দেখাই থাকিম। কি ক'ব নালাগে? কি নালাগে? কি একো ক'বলৈ ভাষা নাই? কেনেকৈ হাঁহি আছে চা আকৌ। ঠিক আছে, তাই আহি পাইছে এতিয়া। ড্ৰেছ চেঞ্জ কৰি লওক। অঁ গৈছোঁ, ড্ৰেছ চেঞ্জ কৰি গৈছোঁ। ড্ৰেছ চেঞ্জ কৰি লওক, তাৰপিছত আৰু পাছত কি কি হৈ আছে সকলো দেখাই থাকিম দেই, আপোনালোকে চাই থাকিব। অঁ তই নামটো কৈ দিয়া আকৌ, কি নাম তোমাৰ? অঁ লক্ষীমাই দলে। অঁ বাহিৰত সকলোৱে ডাঙৰকৈ জুইকুৰা জ্বলাই পিনে জুই ফুৱাই আছিলোঁ। তো ইয়াতে বনাম বুলি ভাবিছিলোঁ খাবৰ কাৰণে। তো বৰষুণ যাক অলপ আহি দিলে মানে, সেইকাৰণে আমি ভিতৰলৈ গুচি গ'লোঁ। আৰু এয়া বক্সটো বাহিৰত উলিয়াই লৈছিলোঁ। চবেই বাহিৰত অলপ নাচিলোঁ, নাচি বাহিৰতে বনাম বুলি ভাবিলোঁ। তো এতিয়া বৰষুণ অহাৰ কাৰণে ভিতৰলৈ গুচি গ'লোঁ। তো ভিতৰত বনাই থকা হৈছে। ব'লকচোন কি কি বনাই আছে আপোনালোকক দেখাওঁগৈ, আৰু ৰান্ধনি কোন আপোনালোকক চিনাকি কৰাই দিওঁ। এখন মাৰি লওঁ, এইখন মাৰি লওঁ প্ৰথমতে। হেল্ল', কোনে কোনে কি কি কৰি আছে? ধুনীয়া ভাত লৈ এইফালে আটাই কি আছে, বিলাহী আৰু এইফালে আছে এয়া কি হয়, গাহৰি মাংস। টিকলি টিকলি কি খাইছে? পানী। আৰু এইফালে চাই দিয়া, এইফালে চাই দিয়া। ৰান্ধনি কি বনাই আছে? ইয়াত মাছ ভাজি আছোঁ। এয়া মাছ বনাই আছে। এইফালে আদা নহৰু এইখিনি কৰিব আছে, আৰু ইয়াতো মাছ আছে বনাবৰ কাৰণে। আৰু এইফালে আছে এইখিনি কি ব্ৰইলাৰ মাংস ন? লোকেল। এইটো লোকেল মুৰ্গীৰ মাংস হয়। আৰু ইয়াত মছলা, এইফালে মছলা এইটো ৰেডি কৰা হৈছে, এইটো মিক্সিত দিয়া হ'ব। তো এইফালে আমাৰ বাইদেউকো বহুত কাম, একদম আমাতকৈ বেছিয়ে কাম কৰিছে। ঐ কি কৰিছা তুমি? ৰশ্মি এইফালে। আৰু কি কৰিছা? হাঁহিটো চোৱা আকৌ। ৰশ্মি তাই পূৰা পানী খোৱাত ব্যস্ত হৈ আছে। তো সেয়াই, ৰান্ধি লওঁ, বাকী পাছত আৰু কি হয় দেখাই থাকিম। এইফালে তুমি কি কৰিছা আকৌ? পিঁয়াজ কাটিছে, এয়া পিঁয়াজ কাটি আছে, মাছ হৈ আছে। তো আজি ঠিকছে খাম বুলি ভাবিছোঁ আৰু ন,
আটাই নে কি কোৱা চব খাম মাছ মাংস চব আছে এইফালে মাংস এইফালে মাংস মুৰ্গী মাংসটো বোলে ভিন্দুৱে বনাব তো এইফালে বা আৰু ভিন্দু তো পাছত কি হৈ আছে সকলো দেখাই থাকিম আপোনালোকক ব্লগটো স্কিপ নকৰাকৈ শেষলৈকে চাই থাকিব মাংস খালো ঠিকছে বনাই মেলি মাংস খাই আৰু এতিয়া অকণ বহিছোঁ ভাত খোৱা হোৱা নাই এতিয়ালৈকে ভাত খাম বনাই থকা হৈছে চিকেনটো বনাই হোৱা নাই এতিয়ালৈকে বনাই আছে ভিন্দুৱে বনাইছে চিকেনটো বনাই হ'লে লাহেকৈ ভাতটো খাম আৰু নাচিবলৈতো আছেই বিহু বুলি ক'লে জানো অলপ ননচাকৈ থাকিব পাৰোঁ এনেওতো মোৰ গাত বিহু লাগিয়ে থাকিব অনবৰতে যেতিয়া হ'লেও মোৰ বিহু গান শুনিলেই বা ক'ৰবাত বিহু গান এটা বজাই থাকিলেই মোৰ ৰ'বই নোৱাৰোঁ নাচো নাচো লাগিয়ে থাকে তাতে আৰু চাদৰ মেখেলাযোৰ পিন্ধি ল'লেতো ক'বই নালাগে তো চাদৰ মেখেলা নিপিন্ধিলেও যেতিয়া বিহু শুনো মই তেতিয়াও মোৰ নাচিব মন যায়েই মই বিহু শুনিলে ৰ'বই নোৱাৰোঁ নাচো নাচো লাগি থাকে তো নানাচি জানো কেনেকৈ থাকিম তো নাচিব লাগিব অকণ দেৰিকৈ তো আপোনালোকক দেখাই থাকিম সকলোবোৰ তো স্কিপ নকৰাকৈ শেষলৈকে চাই থাকিব
ফাইনেলি ভাত চাত খাই আজৰি হ'লোঁ তো এতিয়া ৰাতিও বহুত হ'ল কেইটা বাজিলে জানো এতিয়া 12টা বাজিব হ'ল 12ই বাজিব হ'ল তো কালি আকৌ ডিউটি আছে তো এতিয়া খাই বৈ অকণ শুই যাওঁ তো বহুত ভাল লাগিলে আজি ফূৰ্তি কৰিলোঁ খালোঁ বহুত খালোঁ বহুত ভাল লাগিলে তো আপোনালোকৰ কেনেকুৱা লাগিলে জনাবচোন ব্লগটো যদি ভাল লাগিলে তেতিয়া কমেণ্ট কৰি জনাব তেতিয়া পাছলৈও মই এনেকুৱা ধৰণৰ ব্লগ আপোনালোকলৈ আগবঢ়াম তো আজিলৈ বাই বাই গুড নাইট এটা কথা ক'বলৈ পাহৰি গ'লোঁ তো যদিহে আপোনালোকৰ সঁচাকৈ ভাল লাগিছে তেতিয়া মোৰ চেনেলটো প্লিজ ছাবস্ক্ৰাইব কৰি দিব যিসকলে ছাবস্ক্ৰাইব কৰা নাই তো আগলৈ মই তেনেকুৱা ভিডিঅ' যেতিয়া আগবঢ়াওঁ বা ব্লগ হ'লেও আগবঢ়ালে মানে আপোনালোকে চাব পাব তো বাই বাই